নমস্কাৰ বন্ধুসকল, ইউটিউব চেনেললৈ আজি মই উপস্থিত আছোঁ টিঙত। আজি নাটক মঞ্চস্থ কৰা হ'ব। নাটকখনৰ নাম হৈছে কি হৈছে? নাটকখনৰ নামটো কৈ জানিবা আজি? তেজে ধোৱা জেৰেগা। ক'বৰ কাৰণে অকণমান কৈ দিয়া। এয়া তেজে ধোৱা জেৰেঙা আজি জয়মতী। এয়া অনুভৱ কেনেকুৱা জয়মতী? মানে আজি দুখ আৰু সংমিশ্ৰণৰ মাজত যেনেকৈ এক্টিং কৰে ন, সেই তেনেকুৱা টাইপ লাগিছে। মানে ঘৰত ইমান বেছি সমস্যাৰ মাজৰ পৰা আহিছোঁ, তাৰপিছত সঁচাকৈ আৰু নতুন ঠাইখন ভাল লাগিছে। কমিটিৰ মানুহখিনিও খুব ভাল আৰু বাকী সকলো ভাল। আৰু বিশেষকৈ আজি পৰিধান দেখাই দিয়ে। আজি মানে এইটো ফাৰ্ষ্ট পাৰ্ট পিন্ধাইছে গায়ত্ৰীয়ে, কাৰণ মই নিজে পিন্ধিব নাজানো কেনেকৈ পিন্ধাই। গতিকে কিন্তু এটা দুখ লাগিছে, তাই বেছি দেৰি নাথাকে। তাৰপিছত নাটকখনৰ ডিৰেক্টৰৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি কৈ দিয়াচোন। নাটকখন লিখিছে আমাৰ দীপেন কুমাৰ বৰুৱা ছাৰে, তেজে ধোৱা জেৰেগা, আৰু পৰিচালনা কৰিছে তেখেত। তাৰপিছত সুনীল গগৈ আৰু সহযোগিতা কৰিছে পলক নাট্য মঞ্চ। যি জানে সকলোৱে পলক নাট্য মঞ্চৰ কথা, হয়তো নজনাখিনিকো কৈছোঁ। পলক নাট্য মঞ্চ ধুনীয়া এখন মঞ্চ আছে, য'ত মানে ল'ৰা ছোৱালীক প্ৰতিভা মানে কি বুলি বহুত ল'ৰা ছোৱালীক উঠি অহা প্ৰজন্মক মানে উৎসাহিত কৰে বিভিন্ন অনুষ্ঠানৰ যোগেদি। আৰু সেই পলক নাট্য মঞ্চৰ পৰাই মই ওলাইছোঁ। হয় হয়, এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৃষ্ণা কল্যাণীৰ নামটো জনপ্ৰিয়। নতুনকৈ ভ্ৰাম্যমান থিয়েটাৰতো অহা বছৰ দেখিবলৈ পাম আমি। জুলাইৰ পৰা আৰম্ভ আহি আছোঁ হেঙুল থিয়েটাৰত। গতিকে আপোনালোক সকলোকে এতিয়াই কৈ থৈছোঁ, থিয়েটাৰত সময় সুবিধা মিলিলে যাব চাবলৈ। আৰু আমাৰ গায়ত্ৰী ব্লগটোত মানে চবেই ছাবস্ক্ৰাইব কৰি দিব। আৰু তাই গোটেই দৈনন্দিন জীৱনৰ বিষয়ে দিয়া যাব। আৰু যিহেতু পিগ ফাৰ্মৰ কথা কৈছে, গাহৰি পালনৰ ইমান ধুনীয়াকৈ তাই সকলো আজিকালি মানে জনা হ'ল। মই এটা ব্লগ চাই গম পাইছোঁ, মানে তাই বহুতখিনি কৰিলে। গতিকে কিবা যদি গাহৰি সম্পৰ্কে কিবা সম্পৰ্কে জানিবলৈ হয়, তাইৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এটা কথা, এইখন নাটক আমি 15 চনত চাগে 15 চনত কৰিছোঁ। কল্যাণী বা জয়মতী হৈছিল, মই ডালিমী হৈছিলোঁ। আৰু ইয়াত গদাধৰ মজুত আছে। আজি গদাপানীও আছে। গদাপানীকো চিনাকি কৰাই দিম মই। হয়, ধন্যবাদ কল্যাণী বা। ঠিক আছে। মই গৈ আছোঁ গদাপানী। এয়া গদাপানী, কৈ দিয়ক কিবা এটা গদাপানী অনুভৱ। নমস্কাৰ। পুৰণা গদাপানী, আগতে গদাপানী মই ভাল লাগিছিল ডালিমিছে বহুত। আজি এডোখৰ পহুচনা খামন গাঁও। কেই নম্বৰ বাৰ হৈছে গদাপানী, সেইটো কৈ দিয়ক। এইবাৰ মই 6 নম্বৰ বাৰ। 6 নম্বৰ বাৰৰ বাবে গদাপানী হৈছে ইমান সৌভাগ্য। এইটো যিটো একদম আৰু মেকআপ চলি আছে। এইফালে তোমাৰ চৰিত্ৰটো কি? নামটো কৈ দিয়া, নামটো কৈ দিয়া। নামটো ৰূপম হাজৰিকা। কি ক'লা? ৰূপম হাজৰিকা। ৰূপম হাজৰিকা। গোটেইখিনি চাই দিবা দেই। এইফালে বাবু হৈ আছে, যাওক এইফালে। ডালিমী ক'ত? ডালিমী ইয়াত নাই। ক'ত গ'ল ডালিমী? ক'ত গ'ল জানো? মেকআপ নাগিনীৰ মেকআপ চলি আছে। অঁ ডালিমী আহা আকৌ। এয়া ডালিমী নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তুষাৰিকা সন্দিকৈ। হয়, তোমাৰ ঘৰ ক'ত? এই জেগাডোখৰ নাম কৈ দিয়া। মোৰ ঘৰ এনেকৈ টিমনে পৰে আৰু। হয় হয়,
আগতে অভিনয় কৰিছানে ইয়াৰ প্ৰথম? নাই এই প্ৰথম। ইয়াৰ প্ৰথম মই চাবলৈ পোৱা হ'লে ভালে আছিলে। মই অলপ সময় পাছতে যাবগৈ লাগিব মানে, সেইকাৰণে তোমালোকৰ অকণমান চব লৈ লৈছোঁ। এয়া ময়ে পিন্ধাইছোঁ। তোমাকে লৈ দিয়ে মই চাওঁ মেকআপ নকৰিলে হয়, কিয় হয় দিয়ক আকৌ। এইখিনি কষ্টিউম মই কৰিছোঁ। নমস্কাৰ, মোৰ নাম শিৱানী সুকন্যা গগৈ। তোমালোকে চাবা ব্লগটো গায়ত্ৰী বৰুৱা ইউটিউব চেনেলতে। ভাদৈ পাতিল। নমস্কাৰ, মোৰ নাম শিৱানী সামন্ত। মই আপুনি পাতি লৈছোঁ। ধন্যবাদ মই এইটো কষ্টিউম। ড্ৰেছটো চাওঁ আমাৰ নাগিনীকেইজনী, এইকেইজনী নাগিনী। মেকআপ হোৱা নাই এতিয়ালৈকে, মেকআপ হ'ব আৰু। এইখিনি আৰু আছে এইফালে সকলো ব্যস্ত, খুব ব্যস্ত। নাটক চাব পাওঁ নাপাওঁ জানো, চাবলৈ যত্ন কৰিম কিমান সময় পাৰোঁ ইয়াত থাকিবৰ কাৰণে। যিহেতু মোৰ ছোৱালী সৰু হৈ আছে, তাইক লৈ আহিছোঁ, আমনি কৰিব। চাওঁ পৰৱৰ্তী সময়ত আপোনালোকক কি দেখুৱাব পাৰোঁ, চাই যাব। আমাৰ কল্যাণী বাই জয়মতী জয়াৰ অকণমান সংলাপ আমাৰ আগত ক'ব। সংলাপ বুলি ক'লে মনত পেলাব লাগিব। তুমি কি কাম কৰিব যিকোনো প্ৰকাৰে মানিবই লাগিব। তখন মুমধুম চুমখান ধূলিৰ লগত বিহলি হৈ যাব। আপোনাৰ বাহিৰে আন কোনোবাই আহোম ৰাজসিংহাসনৰ তাহানি গৌৰৱ ৰক্ষা কৰিব পাৰিব, তাত মোৰ সন্দেহ আছে। নাই অহা নাই, বেয়া হৈছে, তথাপি কৰিছোঁ। বহুত ধন্যবাদ আমাক অকণমান সংলাপ মাতি দিয়াৰ পৰা। আপোনালোকেও দেখিবলৈ পাব এই কল্যাণী বাই কেনেকৈ সংলাপ কৰিছে। কি ক'লে? গাঁঠি হাজৰিকা। হয় হয়। তাৰপিছত অকণমান ডাইলগ এটা কৈ দিয়কচোন, যদি মনত আছে ছুটিকৈ হ'লেও। ভাল স্বৰ্গদেউ ঈশ্বৰ। ধন্যবাদ বহুত ধন্যবাদ। এইফালে আপোনাৰ চৰিত্ৰটো অকণমান কৈ দিয়কচোন। এইফালে অকণমান আন্ধাৰ আছে, বহিয়ে দিওঁ দেই। হয় অকণমান সংলাপ মনত আছে নেকি? দুটা লাইন ক'ব লাগিব ন? যিকোনো এটা সংলাপ ক'লে যিকোনো এটা ক'লে হ'ব ন? অকণমান আঁতৰি দিছোঁ, আন্ধাৰ আছে। কোনটো ক'ম এতিয়া? যিটো আপোনাৰ এতিয়া ওপৰতে মনলৈ অহা সংলাপ। নাৰ্ভাছ নহ'ব। স্বৰ্গদেউ সিংহাসনৰ মৰ্যাদাৰ কথা চিন্তা কৰি এই নীতিত আপুনি হয়ভৰ নিদিবচোন। এই নীতিত হয়ভৰ দিলে ভৱিষ্যতে সিংহাসনৰ কথা, ভৱিষ্যতে মংগল। বহুত ধন্যবাদ জনালোঁ আমাৰ দৰ্শকসকলক। অকণমান সময় আপোনাৰ চৰিত্ৰটো কৈ দিয়কচোন, কি হয়? মোৰ হৈছে ভাল লাগিছে আজি সকলোকে লগ পালোঁ। বহুত বছৰৰ মূৰত এনেকুৱা অনুষ্ঠান হোৱাও নাই। আজি 2 বছৰৰ মূৰত হৈছে এনেকুৱা অনুষ্ঠান। আপোনালোকক দেখুৱাব, সম্পূৰ্ণ ভিডিঅ' নাটকখন দেখুৱাব পৰা হ'লে ভালেই লাগিলে হয়। হ'লেও অকণমান আপোনালোকক দেখুৱাইছোঁ চৰিত্ৰ 2-1 কম। এয়া হুৰা লৈছে আমাৰ নাগিনীয়ে। চাওঁ বেগ কৰি ঘূৰি দিয়ে। চাওঁ
সেইটো চাওঁ আমাৰ ডালিমি চাওঁ লাষ্ট কৰা হাঁহি লাষ্ট কৰি হাঁহি একেবাৰে চাওঁ বেগ ঘূৰি দিয়ে আকৌ ঘূৰা লৈ পানী দিব লাগিব না ইয়াতহে ল'ব লাগিব চাগে হেৰিটো বাঁহৰ চুঙাটো চাওঁ আকৌ ঘূৰি দিয়া একবাৰ বন্ধুসকল পুনৰ এটি ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আহি মাজতে সামৰিছোঁ চেনেলটি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো অন কৰি দিব পুনৰ লগ পোৱাৰ আশা নতুন ভিডিঅ' এটাৰ সৈতে আজিলৈ আহিছোঁ